हेलो बंधुসকল কি খবৰ মই পাঞ্জল ভাই আপোনালোকৰ সকলোৱে ভালনে মই এতিয়া আম খাবলৈ লৈছো আম কুটি আছো যদি আম খাব মন যায় কমেন্ট কৰিব যাব পাৰিলে ঘৰত গৈ দিম গৈ আৰু যদি ভিডিওটো ভাল লাগে হেকলৈকে চাই থাকিব আৰু লাইক কৰিব আৰু শেয়াৰ কৰিব আম খাইছো দেই কুটি হৈ গল এতিয়া খাইছো টেঙা লাগিছে দেই আম খাই হলে জেগা এটাত যাম তাত মাতিছে মানে এই জেগাটোত যাম সেই জেগাডোখৰত খাম আপোনালোকক এইফালে পুষ্পাল দেখিছা এইটো গাড়ী থোৱা ঘৰ এখন আমাৰ তামোল বাৰী চাই লওক এফালেও আছে বাৰী মাজত আমাৰ ঘৰটো মাজতে আছে তিনিফালে বাৰী আছে তিনিটা সাইডে তামোল বাৰী আছে চাব কেতিয়াবা দখাম মই আম খাই আছো এতিয়া বৰ্তমান মোৰ আম খাই হৈ গ'ল মই এতিয়া যাম কৈছিলোঁ সেই জেগাটো খুলিলে যাম গৈ আছো ঘৰৰ পৰা ওলাই গৈছো আৰু এইফালে মোৰ ঘৰৰ মুখতে আছে বাগান চাওক বাগান এখন এইটো হ'ল আমাৰ ঘৰৰ আগেদি যোৱা ৰাস্তা এইটো এইফালে যাব পাৰে মেইন ৰাস্তাত এইফালে তিনিআলিতে দোকান এখন আছে এইজোপা এজাৰ গছ দেখিছেনে ইমান ধুনীয়াকৈ ফুলি আছে বহুত ধুনীয়া আৰু একদম মানে পৰিৱেশ এটা এইটো গাঁৱৰ জেগা বুলি ক'লে মানে বহুত ভাল পৰিৱেশটো মানে গছ গছনি চাৰিওফালে আমাৰ ভণ্টি এজনী ঘৰৰ ওচৰতে মাতিছিলে ভণ্টিজনী ঘৰৰ ওচৰত আহি পাইছোহি ভণ্টিজনী বৰ ধুনীয়া ধুনীয়া তাঁত লগাই মানে ফুল বয় ফুল বাচে এইবোৰ ফুল বাচিছে মেখেলা চাদৰ নে কি কয় মেলি থৈ দিছে মানে মই দেখাইছোঁ আৰু আপোনালোকক এইটো উল্টা চাইড হৈ আছে ন এইটো চাইডটো দেখাই দিছোঁ এইবোৰ চাওক ইমান ধুনীয়া ধুনীয়া ফুল বাচিব জানে তাত বৈ আছে বাৰু এতিয়াও ভণ্টিজনী দেখাব নাই দে ভণ্টিজনী নেদেখুৱাবা তাত বৈ থকা দেখাইছোঁ ভণ্টি মানে অলপ লেতেৰি পেতেৰি হৈ আছে ন ছোৱালী মানুহ অলপ দেৰিকৈ গা ধুৱে যে এইটো ফুলটো মানে উঠাই হৈ গ'ল এইটো চপাই কিনে ইয়াত ভৰাই দিলে মানে তাৰপিছত ইয়াত আমাৰ দাদা এজনে কইল কাটি আছে ঘৰ বনাব নেকি ঘৰে বনাব চাগে এইটো অলপ মানে বপাই মাতিলে আমাৰ ঘৰৰ ওচৰৰে হয় এইটো লোহা চোহাকেইডাল অলপ ধৰি দিবলৈ মাতিছে মানে এইটো ইয়াত বান্ধা হ'ব ইয়াত কইল খুৱাই কিনে খুটা উঠোৱা হ'ব দেখাম বাৰু আৰু কেতিয়াবা এদিন আজি ইমানতেহে থৈছোঁ তো কইলটো কেনেকৈ বনাই চাই লওক বাৰু তাৰপিছত থৈ দিছোঁ এইটো চাওক আচ্ছা এনেকুৱা হ'ব কইল এইটো খুটাত খুৱাবলৈ ভাল হ'ব